কলে যাম এতিয়া ঘৰকেইটা ভাঙি থাকিলেও আমি ইমান কষ্ট কৰি ঘৰবোৰ বনাইছিলো ল'ৰা ছোৱালী হালক ৰাখিছিলো হে ভগৱান এতিয়া গলৈ যাম কি কৰি আপোনালোকে ৰাতিখন বহি আছে যে নহয় উচ্ছেদত আমাৰো ঘৰ গ'ল সেইকাৰণে ইয়াতে বহি আছো ৰাতি শুনিছো আপোনালোকৰো পৰিছে নেকি এতিয়া কলৈ যাব ৰাতিখন ইয়াতে আছো আজি ৰাতিটো ল'ৰা ছোৱালীকেইটা আছে বেলেগত ক্লাব ঘৰত থৈ আহিছো দেহি কি হ'ব এতিয়া এনেকে বহি ৰাতিটো কেনেকে পাৰ কৰিব কি কৰিম আৰু উপায় নাই আমাৰ পৰীক্ষাও আছে ছোৱালীজনী ক'ত যাম ক'ত থাকিম বৰ ডাঙৰ কথা হ'ল এতিয়া ইয়াতে আছিলো এতিয়া ৰাতিয়ে গ'লে ঘৰটোত থাকিব পাৰিম নেকি বুলি ভাবিছিলো এইটো নোৱাৰিব নহয় ৰাতিখন একো দৰ্জা কি নাই তাকে এই ৰাতিখন থাকিব নালাগে আহক আমাৰ ঘৰলৈকে যাওঁ কথাখিনিও পাতোগে তাতে এই ৰাতিও হ'ল ময়ো দোকানলৈ আহিছিলোঁ আহকচোন বাৰু আকৌ ঘৰত কিবা ক'ব নেকি নকয় আহক আমাৰ কাৰণে আৰু আপোনাৰ কিবা অসুবিধা হয় নহয় আহক এনে কি কৰে যাবনে ইয়াতে থাকিব হ'ব কান্দিব নালাগে বুজিছেনে ব'লক আমাৰ ঘৰলৈকে যাওঁ ব'লক তাতে আমি কিবা এটা আলোচনা কৰিম আহক যাব ব'লক আহক তাতে আলোচনা কৰোঁগৈ ঘৰতে আহকচোন এতিয়া কি কৰিব হয়নে কি কৰিম বাইদেউ বেয়াও লাগিছে এনেকে যে ভাঙিব গম নাপাওঁ হয় পৰীক্ষা আছিলে আৰু এতিয়া কি কৰোঁ বাৰু তাকে ভাবি গছৰ তলতে বহি আছিলোঁ তাকে ল'ৰা ছোৱালীকেইটা এতিয়া কি কৰিব ক্লাবতে আছে তাকেতো ক্লাবতে থৈ আহিছো মানে পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা মেট্ৰিক পৰীক্ষা থকা ল'ৰা ছোৱালীবোৰক ক্লাবতে পঢ়িছে গোটেইবোৰে মানে এতিয়া গোটেইবোৰে একেলগে কি পঢ়িব ভালকে পঢ়িবলৈ পোৱাহেঁতেন ভাল আছিলে ইমান দুখত পঢ়ুৱাইছিলো কাম কৰি এতিয়া পৰীক্ষাটোতো হৈয়ে আছে আকৌ এতিয়া পৰীক্ষাটো কিবাকে দিয়াব লাগিছিলে আকৌ কৰিব লাগিছিলে আলোচনা কৰিম হয়নে কি কৰা হয় কি নহয় বৰ দিগদাৰ হ'ল আমি বাৰু এনেকেই থাকিম য'ত ত'ত আপোনাৰ ঘৰতে ল'ৰা ছোৱালীকেইটা পাৰিব নেকি আমাৰ পৰীক্ষা কেইদিন তাৰপিছত আমি লৈ যাম আকৌ ভাড়া ঘৰ বিচাৰি ফুৰিছোঁ ভাড়া এতিয়া পোৱা নাই পোৱা যাব নেকি ভাড়া ঘৰটো বাৰু লাহে ধীৰে হ'ব কিন্তু পৰীক্ষাটোতো আগত আহিলে এতিয়া ল'ৰা ছোৱালীকেইটা পৰীক্ষাটোৱে মেইন কথা হ'ব পৰীক্ষাটো যদি পঢ়িব নোৱাৰে দিবনো কেনেকৈ বাইদেউ হয় থাকিবলৈ জেগা কৰি আমি পঢ়াইছোঁ শুনাই পাৰিব বাৰু পৰীক্ষা কেইদিন আজিখিনি হ'ব আপুনি চিন্তা নকৰিব আমিও ভাড়াতীয়াই আৰু তথাপিও পৰীক্ষাটোৰ কাৰণে এইখিনি কৰি দিব লাগিব অহা ল'ৰা ছোৱালী শিক্ষা এটা নহ'লে কেনেকৈ হ'ব আজিকালি আকৌ চৰকাৰে কিমানখন সুবিধা দিছে দেখিছে নহয় মেট্ৰিক পাছৰ দিছে হাই ছেকেণ্ডেৰী পাছৰ দিছে আমি সেইখিনি ল'ৰা ছোৱালীখিনিক আগুৱাই থ'ব লাগিব তেতিয়া আৰু চৰকাৰে সুবিধা চিন্তা কৰি কিনে ল'ৰা ছোৱালীৰ পঢ়াটো বেয়া হৈ যায় যদি ৰিজাল্টটো বেয়া হয় কিমান কিবা এটা আজিকালি কিমান ঘটনা ঘটি থাকে যদি কিবা এটা হৈ যায় ল'ৰা ছোৱালীৰ প্ৰতি আশা আছে মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষাটোৱে মেইন দিয়কচোন কিমান আগ্ৰহ এটা থাকে হয় নহয় এতিয়া যদি আপোনাৰ ঘৰটোতে সিহঁতি থাকি পৰীক্ষা কেইদিন পাৰে পঢ়ি কৰি দিব আমি আৰু আপোনাক গোটেই জীৱন নেপাহৰোঁ আৰু হয়নে কি আপোনাৰ ওচৰত কৃতজ্ঞ হৈ থাকিম আৰু থাকিব পাৰিব থাকিব এতিয়া চৰকাৰেও পিছত সুবিধা দিব চাগে আপোনালোকক কি দিয়ে নাজানো আৰু আমাৰো বাৰু দুখ এটা হৈছিলে চাগে আমিও য'তে ত'তে ঘৰবোৰ বনাব নালাগে সেইটো কৰিলোঁ আমি পৰীক্ষাটো হোৱাৰ পাছত ভাড়া ঘৰ বিচাৰি ল'ম আৰু চৰকাৰে কিবা সুবিধা কৰি দিব চাগে ইমানখিনি মানুহ নহ'লে তাকেতো নেজানো নহয় এতিয়া কিনো হ'ব আৰু পৰীক্ষাটো দিয়াই লওক বাৰু আপুনিও যে ভাড়া ঘৰত থাকি আমাৰ ল'ৰা ছোৱালীকেইটা ৰাখিম বুলি কৈছে ধন্যবাদ দিছোঁ আপোনাৰ কাৰণে হ'ব তোমালোকৰ ল'ৰাকেইটা যেনেকুৱা মোৰতো একেহে আৰু আমাৰটোৱে দিছে বুলি ল'ৰা ছোৱালীকেইটা এতিয়া আজি নাহে আজি আমি থৈ যাম নেকি ৰাতিকে ৰাতিকে থৈ যাম আপুনি যিখিনি কৰিলে বহুত ভাল কৰিলে লৈ আহি থৈ দিম থৈ যাব আপুনি পৰামৰ্শটো দিলে নহয় থাকিব পাৰিব বুলি ল'ৰা ছোৱালীকেইটাক লৈ আহিব শিক্ষাটো মেইন শিক্ষাটোতো কৰাবই লাগিব আৰু কিবাকে হ'ব বাৰু হ'ব তামোল খাওকচোন তামোল এখনে খাবলৈ পোৱা নাই ঘৰ ভগা পা জানিছেনে ভাত পানীটো দূৰৰ কথা তামোল এখনে আজি বহুত দিনৰ পৰা ভাঙি আছে নহয় ভাঙিছে আৰু সেই কিজনী আকৌ সিদিনা কামলৈ গৈছিলোঁ কামৰ পৰা আহিয়ে দেখিছোঁ ঘৰে নাই ভাগিলে
সেইকাৰণেহে আৰু কি কৰিব এতিয়া তালি মানুহটো হাজিৰালৈ যায় ময়ো হাজিৰা কৰোঁ এনেকৈ আৰু ছোৱালী এনেকেই কৰোঁ ৰাতিপুৱাই যাওঁ 6টা বজাত আহোঁ ৰাতি গম নাপাওঁ ভাঙিলে ঘৰটো আমি কামতে আছিলোঁ কামত গ'লেহে আমি চলিব পাৰিম হয় হয় একে আমাৰো একে ভুলে হৈছিলে নেকি নাজানো আৰু ঘৰ এইবাৰৰ পৰা আৰু ভাড়া ঘৰত হ'লেও থাকিম এনেকৈ য'তে ত'তে ঘৰ নবনাওঁ আৰু উচিতো হোৱা নাছিলে আমাৰ এতিয়া আপুনি ভাড়া ঘৰত যদিও কিমান সুখত আছে হয় নহয় সেইটোৱে এইবাৰ বুজি পালোঁ আৰু এইবাৰ আৰু এনেকৈ য'তে ত'তে ঘৰ নবনাওঁ চৰকাৰে যিটো কৈছে আৰু ভাবি চিন্তিয়ে কৈছে চাগৈ ভাল তেতিয়াহ'লে আৰু কি কয় এতিয়া দেৰি নকৰোঁ বাইদেউ ধন্যবাদ সিহঁতক থৈ যাবহি দিয়ক অঁ থৈ যাম আমি সেই কাপোৰৰ টোপোলাকেইটা আজি আমি এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াই দিলোঁ বৰ্তমান যিটো উচ্ছেদ অভিযান চলি আছে তাৰ ওপৰতে ভিডিঅ'টো বনালোঁ এই ভিডিঅ'টো সৰ্বপ্ৰথমে আমি কৈ লওঁ যদি আমাৰ কিবা ভুল হৈছে আপোনালোকে আমাক মাফ কৰিব কিয়নো আমি কাৰো ওপৰত দুখ দিব খোজা নাই এই ভিডিঅ'টোৰ দ্বাৰা আমি এটাই কথা আপোনালোকক জনাইছোঁ যে বহুতৰে ঘৰ উচ্ছেদত ভাঙি আছে এতিয়া হয় এতিয়া সেই উচ্ছেদত ভঙা ঘৰৰ ভিতৰত কাৰোবাৰ সন্তানে মেট্ৰিক পৰীক্ষা দিছে হয়তো কাৰোবাৰ সন্তানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে সেই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মেট্ৰিক পৰীক্ষা দিয়া পৰীক্ষাৰ্থীক কোনোবাই যাতে সহায় কৰে ওচৰৰ কাৰোবাৰ যদি ঘৰ ভঙা নাই তেতিয়া তেওঁলোকে আনি পেলাই যাতে কৰিবলৈ অকণমান জেগা দিয়ে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ মেইন পৰীক্ষা মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এই পৰীক্ষা দুটাত কাৰণেই সকলোৱে হয়তো পঢ়াৰ আগ্ৰহ থাকে সেইকাৰণে আপোনালোকে আগবাঢ়ি আহক সেই পৰীক্ষাৰ্থীকেইজনক সহায় কৰিবলৈ আমি সেইটোৱে জনাইছোঁ এই ভিডিঅ'টোৰ দ্বাৰা আমি কাকো দোষাৰোপ কৰিবলৈ যোৱা নাই আৰু আমাৰ যদি ভিডিঅ'টোত কিবা ভুল হৈছে আমাক ক্ষমা কৰিব